মোৰ পুটিন মাৰাখিনি এইখিনি মই পুটিন মাৰিছিলোঁ এইখিনি এইয়া ওপৰত থাকি গ'ল অলপ এইটো চাওক ওপৰত থাকি গ'ল যিহেতু এক বস্তা আনিছিলোঁ পুটিন এক বস্তাৰ ভিতৰত এইখিনি হ'ল আৰু এইটো ছাইডত কমপ্লিট হৈছে আৰু কুট মাৰিব লাগিব বেক টু মাই ইউটিউব চেনেল বৰ্মনবাই ব্লগ আৰু যিহেতু আজি ফাইনেলি বৰষুণ দিছে বহুত বাৰিষাৰ বতৰ আৰু ঘৰৰ ভিতৰত শুনা নাপায় তাৰ কাৰণে মই মাইকখন ল'লোঁ হাতত আৰু আপোনালোকক দেখাই আছোঁ আৰু এইখন মোৰ চৰকাৰী ঘৰৰ ভিতৰৰ পৰা মই এটা ভিডিঅ' বনাই আছোঁ যিহেতু বহুত দিন হ'ল ব্লগ দিব পৰা নাই ব্লগ ভিডিঅ' আৰু আপোনালোকক একো জনাব পৰা নাই বহুত বেয়া লাগি আছে আৰু মোৰ সময়ো নাছিলে ইমান এটা আৰু এতিয়া ৰাতি অলপ সময় পাইছোঁ আপোনালোকক যিটো দেখাই আছোঁ আৰু মোৰ কামখিনি এইখিনিয়ে হৈছে চক ভিতৰত এই পুটিনকেইটা মাৰা হৈছে মই নিজে মাৰিছোঁ অলপ চলপ আৰু ইফালে দৰ্জা খিৰিকী বাকী আছে আৰু ভিতৰত প্লাষ্টাৰ গোটেই হ'ল মাত্ৰ অকল চিলিং আৰু দৰ্জা খিৰিকীটো বাকী আছে এইখিনি কাম হ'লে মানে কমপ্লিট হ'ব আৰু বাহিৰৰ প্লাষ্টাৰখিনি আছে আৰু তাৰ কাৰণটো হ'ল কি আপোনালোকক কৈছিলোঁ মই বহুত দিন ধৰি যে মই আপোনালোকক জনাম কিমান টকা খৰচ হৈছে মোৰ বৰ্তমান এতিয়ালৈকে 2,07,000 টকামান খৰচ গ'ল এইখন ঘৰত আৰু নেক্সট ভিডিঅ'ত জনাম আপোনালোকক গোটেইখিনি কিমান টকা বাজেট কৈছে কিমান টকা খৰচ হৈছে এইখিনি গোটেই জনাম নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু যদি ভাল লাগে এটা কমেণ্ট কৰিব আৰু পাৰিলে লাইক কৰিব আৰু যদি নতুন কোনোবা চাই আছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব তাৰ বাবে থেংক ইউ